অলপ ৰখাই দিওঁ। ভিতৰত মাৰিব নেকি খুলি দিওঁ ৰখাই দিওঁ অলপমান ৰখাই দিওঁ মোৰ যিটো স্পীডটো তাতকৈ বেছি হৈছে সেইখিনি যে খুলিছে মানে যি বস্তুকেইটা যিটো সেইটো আছে চাইনিং মোৰ এটা ডাঙৰকৈ মোক কোনোবা এটা গীত দিছিলে কাম মোৰ ঘৰৰ ওচৰত চোনা কৰি এই দূৰৰ পৰাই চাব ভিডিঅ' নকৰিব নাম ৰতন কুমাৰ সাহা কি বস্তু চুৰি হৈছিলে আপোনাৰ ঘৰৰ পৰা? একচুৱেলি বস্তু চুৰি হৈছে বুলি মই যেতিয়া মই যোৱাকালি নাছিলোঁ মই স্পটত মই একচুৱেলি মোৰ নিজৰ কামৰ কাৰণে গুৱাহাটীলৈ গৈছিলোঁ তো গুৱাহাটীৰ পৰা যেতিয়া উভতি আহিছিলোঁ মই ৰাজাপাৰা পালোঁ তেতিয়া মোৰ মিছেছে ফোন কৰিলে এপ্ৰক্স তেতিয়া টাইম হ'ব 7টা হ'ব তো তেতিয়া ফোন কৰিলে যে ঘৰত এনেকুৱা মেইন গেটটো তালা আৰু ভিতৰৰ যিটো আছে এই গেটটো মেইন দৰ্জাটো যিটো হয় এইটো খোল থোৱা তেতিয়া আহি পেলাই গোটেইখিনি চালোঁ মোৰতো মানে চাই পেলাই মোৰ নিজৰে মানে কি ক'ম আৰু এইটো কিমান টকাৰ বস্তু আছিলে? এইটো টকাৰ বস্তু বুলি ক'লে সিহঁতে যিখিনি ল'লে মোৰ বিচনাত যিখিনি মানে মই চালোঁ মই এইটো একচুৱেলি যিবিলাক বস্তু এইবিলাক মই হেণ্ডেল নকৰোঁ একচুৱেলি মোৰ মা দেউতাকৰ ওচৰতে থাকে তো মই এতিয়া কেতিয়াও নাজানো ক'ত কি আছে না আছে আৰু গোটেইখিনি যে মই ক'ব পাৰোঁ সেইটোও ক'ব নোৱাৰোঁ মা দেউতাকক মই জনোৱাও নাই আন্দাজ কৰিছোঁ সেইখিনিয়ে জনালোঁ ছাৰক জনালোঁ তো সেইখিনিয়ে ৰিকভাৰী কৰিছে বুলি ছাৰে ক'লে ময়ো চালোঁ ইয়াতে আহি চবখিনি বস্তু আছে আছে তাতখিনি মই একজেক্টো মই সেইটোও ক'ব নোৱাৰোঁ যিখিনি মই ইয়াৰ পৰা মই যিখিনি গম পাইছোঁ সেইখিনিয়ে দিছোঁ আৰু এইটো কাৰণে মই ধুবুৰীৰ আৰক্ষীক মই ধন্যবাদ জনাইছোঁ বাই হাৰ্ট ইমান সোনকালে মই যে ৰিকভাৰীটো পালোঁ আৰু ওৱান ছেকেণ্ড মই ধুবুৰী আৰক্ষীক ধন্যবাদ জনালোঁ চোৰজনক গ্ৰেপ্তাৰ কৰিছে চোৰজনক গ্ৰেপ্তাৰ কৰিছে সেইটোৰ কাৰণে